বন্ধু-বান্ধৱীসকল, আজি কোনো বস্তু বিশেষ অনা নাই, মাত্ৰ দেওবৰীয়া আসাজৰ অলপমান দেখুৱাইছোঁ। আৰু কিবা আহি আছে? লোকেল আহি আছে। হেল্ল' ফ্ৰেণ্ডছ, মই ৰূপে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ সৰু ভিডিঅ' এটি লৈ আহিছোঁ। সকলোৱে বনাই খোৱা ৰেচিপিৰে আজিৰ দিনটো ভাত সাজ খালোঁ। তাৰে কেইটামান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেই। তেনেহ'লে আহকচোন সম্পূৰ্ণ ভিডিঅ'টি চাব। আজিৰ ভাত সাজত আছে এয়া প্লেন ৰাইচ, এয়া পোলাও, এয়া চিকেন ড্ৰাই ফ্ৰাই আৰু এয়া লোকেল মুৰ্গী আৰু আলুবিহীন ৰঙালাও আঞ্জাখন। আমাৰ প্ৰায়ভাগৰে বনোৱাৰ পদ্ধতিটো প্ৰায় একেই হয়, সেইকাৰণে মই সম্পূৰ্ণ ৰেচিপিটো দিয়া নাই আৰু এনেই অলপ ওপৰে ওপৰে দেখুৱালোঁ দেই। আৰু কিবা আহি আছে? লোকেল আহি আছে। মাছ মাংস থাকিলে চব্জি বা দালি চালি এনেকৈ নচলে আমাৰ ঘৰত। খোৱাসকলৰ সন্তুষ্টিয়ে ৰান্ধনিৰ সন্তুষ্টি, নহয় জানো? তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। চাই কেনে পালে জনাবচোন। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।